আৰু এক ভাল খবৰ দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইণ্ডিয়া টুডে মুড অফ দ্য নেশ্যনৰ সমীক্ষাত প্ৰকাশ পাইছে আৰু 55.4% ৰেটিংৰে শ্ৰেষ্ঠতাৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী 25 ৰাজ্যৰ মুখ্যমন্ত্ৰীক চেৰ পেলালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 62.1% ৰেটিংৰে শীৰ্ষত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু 56.8% ৰেটিংৰে দ্বিতীয় স্থানত তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন আৰু 2 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীৰ ভিতৰত চলোৱা হৈছিল এই বিশেষ সমীক্ষা আৰু এই সমীক্ষাত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ইতিমধ্যে উল্লেখ হৈছে আৰু দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইণ্ডিয়া টুডে মুড অফ দ্য নেশ্যনৰ সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে ভাল খবৰটো পুনৰবাৰ উল্লেখ কৰিছো দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যনৰ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ সমীক্ষা অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে স্থান দিয়া হৈছে য'ত 55.4% ৰেটিংৰে ডক্টৰ শৰ্মাই কেইবাজনো মুখ্যমন্ত্ৰীক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু সেই তালিকাৰ ভিতৰত আমি উল্লেখ কৰিব বিচাৰিছোঁ পুনৰবাৰ 25 ৰাজ্যৰ মুখ্যমন্ত্ৰীক চেৰ পেলাবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰিব বিচাৰিছোঁ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰেটিঙৰ শীৰ্ষত কোন আছে আৰু 62.1% ৰেটিংৰে শীৰ্ষত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আছে আৰু 56.8% ৰেটিংৰে দ্বিতীয় স্থানত তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন আৰু 2 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীৰ ভিতৰত এই সমীক্ষা চলোৱা হৈছিল আৰু এই বিশেষ সমীক্ষাত দেশৰ ভিতৰতে মুখ্যমন্ত্ৰী শীৰ্ষ তালিকাত আছিল শ্ৰেষ্ঠ তালিকাত আছিল হিমন্ত বিশ্ব শৰ্মা